কেনে আছা অভিমানী? কেনে আছে তোমাৰ অভিমানবোৰ? কেনেকৈ আছে সেই কাজলখন চকু জুৰি? এতিয়াও আছেনে এবাৰ দেখিলেই প্ৰেমত পৰিবলৈ মন যোৱা দুই চকুত লাজ লাজ চাহনি? কেনে আছা অভিমানী? কেতিয়াবা ভাবো জানা, তোমাৰ হৃদয়ৰ ডাৱৰ ফালি মৰমবোৰ জুখিব পৰা হ'লে, চাল্লা তোমাৰ বুকুৰ কেম্পাছত সোমাই নিজক বিচাৰি চাব পৰা হ'লে, তোমাৰ জীৱনত মোৰ অস্তিত্ব বা কিমান আছিল। হে অভিমানী, আজি তোমাক বিচাৰি খাব চুৰি খাওঁ। আগৰ দৰে সপোনৰ আলিবাটত কেতিয়াও চাগে আৰু লগ নাপাওঁ। এতিয়া মাথো কেতিয়াবা চিগাৰেটৰ ধোঁৱাৰ মাজত, কেতিয়াবা বিলাতী সুৰাৰ মাজত তোমাৰ ছবিবোৰ দেখা পাওঁ। হে অভিমানী, মিছ অভিমানী, কেতিয়াবা সুধিবাচোন কেনে আছো, কেনেকৈ পাৰ কৰিছো তুমি বিহীন এটি এটি পল। কথা দিছিলোঁ বাবে আজিও একে ঠাইতে ৰৈ গ'লো। ভালপোৱা মোৰ নাটক নাছিল বাবে আজিও মই আনৰ হ'ব নোৱাৰিলোঁ। এতিয়া তোমাৰ গাত যৌৱনৰ বাহ বলিছে আৰু মই চাৰিপে খুৰাৰ মাজত এটা বন্ধ কোঠালিত আবদ্ধ কৰি ৰাখিছোঁ নিজকে। আৰু মিছ অভিমানী, ফেচবুকৰ মাজমজিয়াত মোৰ ট্ৰেজেডি ভৰা পোষ্টবোৰ কেতিয়াবা তুমি চাবাচোন। হোৱাটছএপৰ এবাহতত মোৰ ভগ্ন হৃদয়ৰ বেদনাবোৰ কেতিয়াবা তুমি পঢ়ি চাবাচোন। সেই মিছ অভিমানী, মিছ অভিমানী, কেনে আছা তুমি? কেনেকৈ আছে তোমাৰ কাজলখন চকু জুৰি? এতিয়াও আছেনে এবাৰ দেখিলেই প্ৰেমত পৰিবলৈ মন যোৱা দুই চকুত লাজ লাজ চাৱনি? মিছ অভিমানী, এই মিছ অভিমানী, চাল্লা তোমাৰ বুকুৰ কেম্পাছত সোমাই নিজক বিচাৰি চাব পৰা হ'লে, তোমাৰ জীৱনত মোৰ অস্তিত্ব বা কিমান